বাবে ইয়াত কিছুমান নিৰ্দিষ্ট এলেকা পোৱা যায়। উদাহৰণস্বৰূপে ঘ্ৰাণ আৰু স্পৰ্শ অনুভূতিৰ বাবে, দৃষ্টি আৰু শ্ৰৱণৰ অনুভূতিৰ বাবে ইয়াত নিৰ্দিষ্ট এলেকা বা অংশ থাকে। আৰু এই এলেকাসমূহেই ইন্দ্ৰিয়সমূহৰ পৰা অহা বাৰ্তাসমূহ গ্ৰহণ কৰে। হাইপথেলামাছ। হাইপথেলামাছে কিছুমান গুৰুত্বপূৰ্ণ কাৰ্য নিয়ন্ত্ৰণ কৰে, যেনে ভোক, পিয়াহ, খং, ভালপোৱা, কিছুমান আৱেগ অনুভূতি এই হাইপথেলামাছেই নিয়ন্ত্ৰণ কৰে। এতিয়া মধ্য মস্তিষ্ক। মধ্য মস্তিষ্ক সাধাৰণতে প্ৰমস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কৰ মাজত অৱস্থিত। মধ্য মস্তিষ্কই কিছুমান অনৈচ্ছিক কাৰ্য আৰু প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰে। উদাহৰণস্বৰূপে চকুত পোহৰ পৰিলে আমি চকু মণি সৰু কৰি দিওঁ। এতিয়া হৈছে পশ্চাৎ মস্তিষ্ক বা হাইণ্ড ব্ৰেইন। পশ্চাৎ মস্তিষ্ক পুনৰ তিনিটা অংশত বিভাজিত: চেৰিবেলাম, মেডুলা আৰু পঞ্চ। চেৰিবেলাম হৈছে মগজুৰ দ্বিতীয়তম বৃহত্তম অংশ। চেৰিবেলামে কিছুমান ঐচ্ছিক কাৰ্য যেনে খোজ কঢ়া, নচা, চাইকেল চলোৱা ইত্যাদি ধৰণৰ কাৰ্য নিয়ন্ত্ৰণ কৰে। আৰু চেৰিবেলামে অতি গুৰুত্বপূৰ্ণ কাৰ্য যেনে শৰীৰৰ ভংগিমা আৰু সমতা নিয়ন্ত্ৰণতো সহায় কৰে। ছাত্ৰ ছাত্ৰীসকল মন কৰিবা, চেৰিব্ৰাম আৰু চেৰিবেলাম শব্দ দুটা শুনাত একে যেন লাগে, কিন্তু চেৰিব্ৰাম আৰু চেৰিবেলাম এই অংশ দুটা সম্পূৰ্ণ বেলেগ বেলেগ। এতিয়া উদাহৰণ এটা লওঁ। আমি যেতিয়া চাইকেল শিকিছিলোঁ, সেই শিকা কাৰ্যটো সম্পন্ন কৰিলে চেৰিব্ৰামে। আৰু যেতিয়া চাইকেল শিকাৰ পাছত আমি চাইকেল চলাই